Hey guys, welcome back to my channel. Good morning সবকে। মই ৰাতিপুৱা উঠি যিখিনি বেসিক কাম আছে সেইখিনি কৰি ললো। এতিয়া মই জিম যাব ওলাইছো। মানে যাম আৰু আইয়া। মই এতিয়া জিমত যাবৰ কাৰণে ওলাইছো। মানে মই যাম আৰু গৈ আছো। মোৰ পিছফালে এটা কুকুৰ আহি আছে। হেই হেই তুমি একটা ভিডিও বানাই দিও তুমি যাই হাই যদি মই এইটো কাম তো কালি যেহেতু মই রোজা রাখিম তো কালি মই আহি থাকোঁতে কাক লগ পালোঁ। হাই কলেজত যাব মই ক্লাছ এতিয়া আছে। কলেজত যাম মোৰ 9টাৰ পৰা প্ৰথমতে ক্লাছ আছে প্ৰথম ক্লাছটো কি আছে? আমাৰ ফাৰ্ষ্টতে মেথছৰ ক্লাছ আছে ইকনমিক্সৰ 54 হ'ল এই বৰ্ডখন। মই জিমৰ তলত আহি পালোঁ। জিমত অলপমান ৰেকৰ্ডিং কৰিব অলপ প্ৰব্লেম হয়, কাৰণ তাতে কপিৰাইট আহে, ক্লেইম আহে। জিমত গান বাজি থাকে নহয়, বাট তথাপিও অলপ ৰেকৰ্ড কৰোঁ আৰু। মোৰ জিম কৰা শেষেই হ'ল। এতিয়া মই যাব ওলাইছোঁ আৰু মই যাই আছোঁ, লাহে লাহে চিৰি দি নামি আছোঁ। ঘৰত আজি কণী শেষ হৈ গৈছে, গতিকে মই দোকানৰ পৰা যাওঁতে কণী লৈ যাব লাগিব। মই ঘৰত আহিয়ে পালোঁ মোটামুটি আৰু কণী আনিছোঁ মই। আমাৰ ইয়াতে এখন বহুত ধুনীয়া পাহাৰ। আহি পালোঁ घर। ये देखो नाराज पंछी, आप क्यों नाराज है आज? बोलिए। हैं? बोलो। অলপমান আন্ধাৰ হৈছে লাইটটো দি গ'ল। গাটো ধুই লওঁ আৰু এতিয়া কণী বহাই দিছোঁ। কণী অলপ ভাত খাই মেলি টিউশ্যন যাবৰে হ'ব। আজি টিউশ্যন সোনকালে আছে, আজি শনিবাৰ। বেছি টিউশ্যন নাই, এটাই আছে। জিমৰ পৰা অহাৰ পিছত মই এইখিনি খাওঁ। আলু পিটিকা আছে, আচাৰ, কণী আৰু ভাত খোৱা হ'ল। এতিয়া টিউশ্যন যাওঁ, ওলাইছোঁ যাব।
শুই পালোঁ, তাৰপিছত টিউশ্যন কৰা শেষো হ'ল। এতিয়া ওলাই আহিলোঁ, জল্দি আহিব লাগি। তাৰপিছত মই ঘৰ আহি পালোঁ আৰু ভায়া কিয় आज कुछ शॉपिंग किया है क्या शॉपिंग किया है डाइनिंग टेबल बगरी হাই গ'লো গাইছ মই তলত আহিছিলোঁ এবাৰ বাদাম কিনিলোঁ বাদাম খালোঁ চাওক দুবা সূৰ্য হা কিহৰ শ্বপিং हम लोग कहाँ जाएंगे आज आज हम मोमो खाने के लिए जाएंगे मोमो ये क्या होता है ये होते हैं व्हाइट डम्पलिंग्स এতিয়া গধূলি হৈছে মোটামুটি मोमो खाबो जाना हमारे साथ एक और आदमी है इधर देखो रास्ता बहुत धूली मोमो तो मोमो खाब आहिছোঁ ইটো সৰু দোকান এটা বঢ়িয়া ইফালে এইখন ম'মৰ দোকান ইয়াতে ম'ম'জৰ চাটনি দিছা इन्होंने वियर्ड वीडियो कैप्चर किया ম'ম'য়ে জ্বালাই দিছি মানে গৰমতে ম'ম'য়ে পুৰছি সেইকাৰণে ম'ম' খোৱাটো হ'ল আৰু বোলে ইহঁতে বজাৰত যায় শ্বপিং এইটো শ্বপিং মাষ্টাৰ অটোত যাব লাগিব এতিয়া ইয়াতে ডিফাৰেণ্ট ডিফাৰেণ্ট স্পাইচেছ আছে দেখোন মছলাও আছে মাৰ্কেট যাই থাকা দোকান বজাৰ কৰা শেষেই এতিয়া ঘৰত যাম মোটামুটি ঘৰ পালোৱে এটা টিপ দিওঁ যদি পাহাৰ উঠি ভাগৰ লাগে উল্টা পুৱাকৈ খোজকাঢ়ি কিনে পাহাৰ উঠা ভাগৰ নালাগে আজিৰ ব্লগটো শেষ মই ঘৰ আহি পালোঁ মই কিবা এটা ক'ম